শংকৰ মাধৱৰ কলাকৃষ্টি নৱপ্ৰজন্মই কিমান গুৰুত্ব দিব চাবলৈ উত্তৰ তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ সৌজন্যত তেজপুৰ জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক শিশু সমাৰোহত শোণিতপুৰীয়া শিশুকণ্ঠ প্ৰতিযোগিতামূলক অনুষ্ঠানটোত কৃষ্টিপ্ৰিয়া দেৱীৰ কণ্ঠত বৰগীত শুনোৱা হওক। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো প্ৰেছ কৰি দিয়ক। ভিডিঅ'টো সম্পূৰ্ণ চাব, লাইক এটা কৰি এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। অনুষ্ঠানটোত বিচাৰকৰ আসনত এয়া শ্ৰী মনালিছা দেৱী আৰু শ্ৰী ভাস্কৰ মৌনক। আন্তৰিক ধন্যবাদ জনাইছো সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে।